নমস্কাৰ মই বৃষ্টিৰাণী শইকীয়াই আপোনালোকক মই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আনিছোঁ কেইটামান আকৰ্ষণীয় সাঁথৰ কেইটা ভাল পালে আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। 1 নং সাঁথৰটো হৈছে নাম ছোৱালীৰ, ফল খৰালিৰ, ৰং আবেলিৰ। ইয়াৰ উত্তৰটো আপোনালোকে ভাবকচোন বাৰু, ইয়াৰ উত্তৰটো কি হ'ব পাৰে? ইয়াৰ উত্তৰটো হৈছে কমলা। নিশ্চয় ভাল লাগিল। এতিয়া মই আপোনালোকক দ্বিতীয়টো সাঁথৰ ক'ম। মাটিৰ তলৰ বগী বুঢ়ী কাপোৰ পিন্ধে কুৰি কুৰি। আকৌ কৈছোঁ, মাটিৰ তলৰ বগী বুঢ়ী কাপোৰ পিন্ধে কুৰি কুৰি। আপোনালোকে ইয়াৰ উত্তৰটো ভাবকচোন বাৰু, ইয়াৰ উত্তৰটো কি হ'ব পাৰে? ইয়াৰ উত্তৰটো হৈছে নহৰু। 3 নং সাঁথৰটো হৈছে ইফালেও ঢাপ সিফালেও ঢাপ, মাজেদি যায় কাৰশলা সাপ। ইয়াৰ উত্তৰটো কি হ'ব পাৰে বাৰু? আপোনালোকে ভাবকচোন। আকৌ কৈছোঁ, ইফালেও ঢাপ সিফালেও ঢাপ, মাজেদি যায় কাৰশলা সাপ। কি হ'ব পাৰে ইয়াৰ উত্তৰটো? কওকচোন বাৰু ইয়াৰ উত্তৰটো। উত্তৰটো হৈছে তাঁতশালৰ মাকো। 4 নম্বৰ সাঁথৰটো হৈছে তিনিকুণীয়া মূৰত খাল, ডিঙিত ধৰি টানিবলৈ ভাল। আকৌ কৈছোঁ, তিনিকুণীয়া মূৰত খাল, ডিঙিত ধৰি টানিবলৈ ভাল। উত্তৰটো হৈছে জাকৈখন। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰিব। আজিলৈ তেন্তে ইমানতে সামৰণি মাৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।